ভেলপুৰি খাওঁ আহক। हेलो नमस्कार बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन भिडिओ दिया ना तार कारण एक्सट्रीमली सॉरी माने अलप बिजी आছিলো सो भिडिओ दिबा पारा নাই। सो আজিৰ পৰা আকৌ স্टार्ट কৰিছো চাও কিমান কেনেকৈ আগুৱাই যাও। सो আৰু কিছুমান স্পেশাল কথা আছে মই কম একদম ভিডিওৰ লাষ্টত কম যে মই নতুন কিছুমান বস্তু লৈ আহিছো। মই আপোনালোকক কম ভালকে বুজাই কম লাষ্টত। এতিয়া মই গৈ আছো চানমাৰী বুক ফেয়াৰ মানে তাতে বুক ফেয়াৰ হৈছে 10 তাৰিখলৈকে আছে জানুৱাৰী। सो ताके जाऊँ चाওঁ ताते ग्रंथमेला की ग्रंथ आइছে চাওঁ। सो सरस्वती माक चिंता करी जाऊँ मनर पर स्मरण करी जाऊँ चाওঁ केनेके की माने की नतुन बुक्स आइছে। सो এখন किताब किबा ड्राइवर एजने लिखिছে बोले खूब फेमास किताब बहुते किनिছে আৰু बहुते মানে পঢ়িছে আৰু কিতাপখন এনেকুৱা এখন কিতাপ য'ত পঢ়িলে মানুহে কান্দি দিয়ে। सो চাওঁ কিতাপখন ক'ত কেনেকে কি হয়। सो যাওঁ এতিয়া মই গাড়ী লৈ নাযাওঁ মই মোৰ লগৰজনৰ লগত যাম কাৰণ মোৰ স্কুটিখন হ'ল বেয়া। सो লগৰজন আহি আছে ফোন কৰিছো তাক সি পাবহি এতিয়া। सो সিয়ে মই একেলগে যাম। सो এতিয়া আমি যাওঁ এতিয়া সময় হৈছে 5টা বাজে আৰু 10 মিনিট আছে। सो লেটস গো। তলাটো লৈ লওঁ এতিয়া যাওঁ। তলাটো মাৰি লওঁ আপোনালোকে ৰখক অলপ টাইম। এখন হাতে ভিডিঅ' কৰি আছোঁ এখন হাতে তলা কেনেকৈ মাৰিম অলপ টাইম ৰ'ব তলাটো মাৰি লওঁ। থাৰ্ড ফ্ল'ৰত থাকোঁ হা ইমান উঠিব লাগে ন একদম ভৰি চৰি বিষাই যায় মানে উঠা নামা কৰিলে ন এক্সাৰচাইজ হৈ যায় আৰু এক্সাৰচাইজ কৰিব নালাগে সদায় উঠা নামা কৰিলে হৈ গ'ল এবাৰ। ইমান এন্ধাৰ কৰি থৈ দিছে যে ইয়াতে কিয় লাইট চাইট একো জ্বলোৱা নাই তাত লাইট জ্বলাই থৈ দিব লাগে তেতিয়াহে মানুহ ভালকৈ আহিব পাৰিব ন। লগৰটো আহি আছে চাওঁ সি ইমান দেৰি পোৱাহি নাই আহি আছে তাক লগ পাম এতিয়া। ইয়াৰ আগৰখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে লগৰটো একদম লাজুকীয়া ভিডিঅ' কৰিবলৈ একদম ভিডিঅ'ত আহিবলৈ একদম লাজ পায় সেইকাৰণে ভিডিঅ' কৰা নহ'ল। গুৱাহাটীত ইমান বেছি যাম ন এই ওলাব দিগদাৰ হৈ যায়। আমি আহি পাই গ'লোঁ আপোনালোকক মই এটা বস্তু দেখাওঁ হা এই দেখিছেনে এয়া হেৰিত চানমাৰীৰ ওচৰত এইখিনিতে ইমানেই ভিৰ আপোনাৰ গ্ৰন্থমেলা যোনটো বুক ফেয়াৰ চাবলৈ মানুহ ইমানেই ভিৰ একে বহুত দূৰলৈকে লাইন ল'ব লগা হৈ গৈছে বহুত দীঘল লাইন। আপোনাক মানে কি থিয়েটাৰ চাব হ'লে বা চিনেমা হলত যাব হ'লে ইমান লাইন ল'ব নালাগে কোনোমতে গৈ লাইনত পালোঁ গৈ দিয়ক একদম লাষ্টত আৰু যাবলৈ আছেই বহুতখিনি। মা কচম লাইফত ফাৰ্ষ্ট টাইম ইমান দীঘল লাইন দেখিছোঁ আগত ইমান দীঘল লাইন গ্ৰন্থমেলাত মই দেখাই নাই এবাৰ। এইখিনিত আমাক আকৌ পুলিচে ৰখালে মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ অহা কথা আছে। চ' সেইকাৰণে চব গাড়ী চাড়ী ৰখাই দিছে তেখেত আহি আছে সেইকাৰণে আমাকো ৰখাই থৈ দিছে যাব দিয়ে। বহুত বেছি মানুহ হৈছে গম পাইছেনে। লাষ্টত গৈ মই যোনখন কিতাপ বিচাৰি আছিলোঁ কিতাপখন পালোঁ এইখন লাইফ অফ এ ড্ৰাইভাৰ খুব ধুনীয়া কিতাপ আৰু বহুত চেলিঙো হৈছে বহুত মানুহে কিনিছে এইখন কিতাপ কাৰণ এইখন কিতাপ এখন ড্ৰাইভাৰ এজন বাছ ড্ৰাইভাৰ নে ট্ৰাক ড্ৰাইভাৰ এজনে লিখিছে। মই পঢ়া নাই বাৰু পঢ়িম খুব ধুনীয়া কিতাপ বুজিছেনে আপোনালোকে লৈ যাওক আহি পেলাই পঢ়ক ভাল পাব আপোনালোকে। এয়া আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত আহিছে সেইকাৰণে মানুহ বহুত বেছি ভিৰ আপোনালোকে চাব পাৰে বহুত বেছি ভিৰ বহুত মানে গেডাৰিং হৈ আছে।
ইয়াতে ফাংচন হৈ আছে গম পাইছেনে কিবা তিৱা মিচিং চব এনেকুৱা মিউজিক টাইপৰ কিবা মানে ফাংচন হৈ আছে কিন্তু মই এইটো দেখাব নোৱাৰিম আৰু মই ইয়াৰ মিউজিকটো সেইকাৰণে নাইকিয়া কৰি দিছোঁ কাৰণ নহ'লে কপিৰাইট লাগিব ঘৰ পালোহি কোনোপধ্যে একচুৱেলি কি হয় মই কালি ভিডিঅ'টো শ্বুট কৰিব নাপালোঁ মই আজিহে কৰি আছোঁ কালি অহা টাইমত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে তো গতিকে বেয়া নাপাব আজিয়ে ভিডিঅ'টো শ্বুট কৰিছোঁ হয় খুব ভাল লাগিল গ্ৰন্থমেলা চাই বিভিন্ন ধৰণৰ বুকছ আহিছে আৰু খুব মানুহ বহুত বেছি ভিৰ খুব বেছি ভাল লাগিল চ' লাষ্টত মই আপোনালোকক এটা কথা ক'ম বুলি ভাবিছিলোঁ কথাটো এইটোৱে যে আমি মানে ভাবিছোঁ এটা কথা যে শ্বৰ্ট ফিল্ম আমি মোৰ চেনেলত আপলোড কৰিম অতি সোনকালে আপোনালোকে চাই থাকিব গতিকে মানে কি আপোনালোকে চাই থাকিব চেনেলটো কাৰণ শ্বৰ্ট ফিল্ম মই অতি সোনকালে আপলোড কৰিম ভাবি আছোঁ শ্বৰ্ট ফিল্মৰ কাম চলি আছে গতিকে অতি সোনকালে মোৰ চেনেলত আপোনালোকে ধুনীয়া শ্বৰ্ট ফিল্ম আজিৰ পৰা চাই থাকিবলৈ পাব আৰু হয়তো আৰু বেছি দিন নাই মই আপলোড কৰিম আৰু প্ৰতি মাহে আপোনালোকে এখনকৈ শ্বৰ্ট ফিল্ম আৰু এটাকৈ মিউজিকেল ভিডিঅ' আপোনালোকে মোৰ চেনেলত চাব পাৰিব গতিকে ষ্টে টিউনড আৰু কিপ ইন টাচ আৰু যদি কোনোবা নতুন আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব মই ইয়াতে ভাল ব্লগিং বনাওঁ লগতে এতিয়াৰ পৰা শ্বৰ্ট ফিল্মো বনাম চ' আৰু কি কয় যদি ভিডিঅ' চাই ভাল লাগিল তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু মই বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকে প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মোৰ চেনেলটো ডেড চেনেল টাইপ হৈ গৈছিল চ' যিমান পাৰে শ্বেয়াৰ কৰি দিব যে মোৰ চেনেলটো আকৌ মানে কি এক্টিভ হয় চ' তাৰ কাৰণে আপোনালোকে কৰি দিব চ' থেংক ইউ বাই বাই